ছাত্ৰ-ছাত্ৰীসকল এই আলোচনা কৰিবলৈ ওলাইছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 6ৰ গণিত অধ্যায় 11A ৰ 5 নম্বৰ অংকটো। আয়তাকাৰ বাগিচা এখনৰ প্ৰস্থ x মিটাৰ, দিঘ প্ৰস্থৰ 3 গুণ, দিঘটো প্ৰস্থৰ 3 গুণ, মানে দিঘটো দি দিয়া নাই, ইয়াৰে দিঘ আৰু প্ৰস্থৰ ভিতৰত প্ৰস্থটো হৈছে সৰু, যে সৰুটোৰ জোখ দিছে, গতিকে সৰুটোৰ পৰা আমি দিঘটো কেনেকৈ উলিয়াম দেখাম। যে বাগিচাখনৰ দিঘ কিমান, পৰিসীমা কিমান, কালি কিমান নিৰ্ণয় কৰিব লাগে। আহাচোন অংকটো কিদৰে কৰিছোঁ মন দিবা। প্ৰশ্নটোৰ পৰা মূল কথাবোৰ উলিয়াই লৈছোঁ। দিয়া আছে আয়তাকাৰ, যিহেতু দিয়া আছে আয়তাকাৰ দিয়া আছে আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ x মিটাৰ, দিঘ প্ৰস্থৰ 3 গুণ, 1 নম্বৰ, গতিকে দিঘ হ'ব 3x। 3 গুণ বুলি ক'লে xটোৰ লগত 3টো পূৰণ হ'ল, প্ৰস্থৰ লগত 3টো পূৰণ হ'ল। তাৰপিছত আমাক কৈছে 2 নম্বৰটো কৈছে বাগিচাখনৰ পৰিসীমা। এটাকে বাগিচাখনৰ পৰিসীমাৰ উলিয়াবৰ বাবে আমি পৰিসীমা আয়তাকাৰ বাগিচা, যিহেতু আয়তাকাৰ বাগিচা, গতিকে আয়তাকাৰ বাগিচাৰ পৰিসীমা উলিয়াবৰ কাৰণে আমি আয়তৰ পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে লিখিছোঁ 2 পূৰণ দিঘ যোগ প্ৰস্থ, তাৰপিছত ইয়াৰ মানবোৰ আমি বহাই যাম। সমান চিন এইফালে দিছোঁ, 2 ব্ৰেকেটত দিঘ আছে, দিঘ পালোঁ 3x, প্ৰস্থ x মিটাৰ, এটা মিটাৰ দিলোঁ, টু ইনটু 3x আৰু x যোগ হ'লে 4x হয়। এটাকে উত্তৰ পালোঁ, 2 আৰু 4x পূৰণ কৰি পালোঁ 8x মিটাৰ। তাৰপিছত 3 নম্বৰটো হৈছে কালি উলিয়াব লাগে, আয়তাকাৰ বাগিচাখনৰ কালি উলিয়াব লাগে। এবাৰ তললৈ যাওঁ। এটাকে বাগিচাখনৰ বাগিচাৰ কালি উলিয়াবৰ কাৰণে দিঘ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব। প্ৰশ্নটোত পাইছিলোঁ আমি দিঘ পাইছিলোঁ 3x আৰু প্ৰস্থ পাইছিলোঁ x, গতিকে দুইটাৰ পূৰণ ফল এটা মিটাৰত আছে, গতিকে মিটাৰ, আৰু কালি হ'লে স্কুৱেৰ দিব লাগে, গতিকে মিটাৰ স্কুৱেৰ, বা কথাৰে লিখিলে হয় বৰ্গ মিটাৰ, কথাৰে লিখিলে বৰ্গ মিটাৰ বুলি লিখিব লাগে। আমি বৰ্গ নিলিখি পেলাই 2 এটা দি দিলেও সি বৰ্গ বুলি বুজাই দিয়ে। এতিয়া এই দুইটা পূৰণ কৰিম, যে x আৰু x, দুটা x আছে না, দুটা x পূৰণ হ'লে আমি হ'ব x স্কুৱেৰ লগতে 3, হয়নে? 3টো হ'ল x দুটা আছে, গতিকে xৰ সংখ্যাটো ওপৰত দি দিলে সি দুটা x পূৰণ হৈছে বুলি বুজাই দিয়ে। দুটা x পূৰণ হ'লে এনেকৈ 2 দি দিব লাগে, আৰু 3টা x পূৰণ হ'লে ওপৰত 3 দি দিব লাগে, তেতিয়া 3টা x পূৰণ হৈছে বুলি বুজায়, আৰু মিটাৰ স্কুৱেৰ হ'ল। অংকটো নিশ্চয় সকলোৱে বুজি পাইছা।